Welcome to Middle Class Diary. Timing na. আমাৰ এইটো ৰূপম চিনাকি কৰা ৰূপম ইফালে এইটো হৈছে আমাৰ ৰূপম দাস আৰু ডেকা তাকো আৰু সাগৰ এইটো হৈছে আমাৰ সাগৰ বৰুৱা আৰু এনেকুৱা বহুত আছে আমাৰ গাঁৱৰ ল'ৰা এতিয়া এই পেলো গেল ইয়াৰ নাম কি আছিলে বিকাশ নেকি ই গেল ই আহিব বাৰু আমাৰ তাত এটা নতুন বস্তু আহি পৰিছে এই কেতিয়াম নহয় নতুন বস্তুটো এনেকুৱা ধৰণৰ এটা আচৰিত বস্তুটো নয়নমণি বৰুৱাৰ এখন মানে এই বাইচাইকেল আছে বাইচাইকেলখন মানে পুৰা সেই ষ্টান কৰা বাইচাইকেল এইখন এই হৃদয়ানন্দ হৈছে এটা ষ্টানমেন আৰু নয়নমণি হৈছে এটা ষ্টানমেন এইটো সদায় নয়নমণি ষ্টানমেন মই চাগে এখন ভালকে ইন্ট্ৰডিউচ কৰাই এইখন হৈছে গাইজ চাইকেল মানে ষ্টান কৰা এইখন হৈছে এখন চাইকেল এইখনত চাও তাৰপিছত এইখন আহিব চাইকেল এইখনত গাইজ চাওক চাইকেলৰ কোনো মাতগাট নাই ইয়াত কোনো ধৰণৰ মাতগাট নাই অনলি কেৰিয়াৰখন আনিছে এইখনত মানে ষ্টানমেনৰো আকৌ ভায়াক চায়াক উঠাব লাগেতো সেইকাৰণে এটো কৰছি লগত ইয়াত কোনো ধৰণৰ নাই স্পঞ্জ এইখন পুৰা প্লাষ্টিকৰ হয় ফুটি যাব দেই লগতে কৈ দিও যে কোনো ধৰণৰ পাছৰ ব্ৰেক নাই এই দেখছ না গাইছ ব্ৰেক নাই নেকি এটা আগৰ চকা ডাঙব লাগে পিছৰ চকা এইটো হৈছে এটা ষ্টানমেন গাইছ ই বোলে পিছৰ চকা ডাঙে কোনো ধৰণৰ নাই এইটো চেইন বাক্স চেইনৰ কোনো বাক্স নাই আৰু লগতে এতিয়া এক্সক্লুসিভ এই হৃদয়ানন্দৰ ষ্টান দেখাব গাইছ ষ্টান চাওক আৰম্ভ কৰা ভাইটি গাড়ীখন অলপ বেয়া মানে মোৰ মোচনৰ নহয় তথাপি মই কিবাকে অলপ ট্ৰাই কৰি আছো আপোনালোকক দেখাবৰ কাৰণে কিন্তু এনে গাড়ীখন ঠিক হোৱা নাই যুগল কিশোৰ আছে পাৰে আৰু সৰু ষ্টান মই হলো ডাঙৰ ষ্টানমেন ন তো আমি এইবিলাক সৰু চাই মানে সৰু গাড়ী আমি হলো মানে কি নিনজা H2R লৈ ঘূৰা ল'ৰা অলপ চিষ্টেমটো অলপ বেলেগ হয় তোমাৰ যে লেম্বৰগিনি খান নাই লেম্বৰগিনি কথা ইয়াত নোলাবা guys এইফালে guys আপোনালোকক কৈ দাও এই চকাটো চাওক এই চকাটো এনেকে লৰাই গাইছ মই এতিয়া চলাব গৈছিলো গাড়ীখন কে চকাটো ইনকে লৈছি ইয়াতে কিনকে চলাই ইয়াতেহে জানি ইয়ে চাও গাড়ী চাও গাইছ কেনে ধৰণৰ গাড়ী বনাই হেতা কৰি গালছি এখন হলিও বাৰু ট্ৰাই কৰি দিও ওকে স্লো মোশনত দেখাইছো আপোনালোকে স্লো মোশনটো দেখুৱা নহয় মই স্লো মোশনত দেখাইছো এইটো আমাৰ টেংকিটো এটা টেংকিটো হ'ব আৰু টেংকিটো একবাৰ উঠো মিনিমাম এইটো কেই ফুট আছে হৃদয়ানন্দ দাস গাইস এতিয়া মই তাতে উঠি আছো আপোনালোকে চাই থাকক মই কেনেকৈ উঠি আছো এই মিনা ধৰে মিনা তই ধৰে মোৰটো গাইস এতিয়া মোৰ লগত আমাৰ এই বাবুত আছে মিনাল আছে আমি এতিয়া ইয়াত এবাৰ উঠি চাই লওঁ কাৰণ আমাৰ বস্তুটো আমি এবাৰ ওপৰৰ পৰা আমাৰ নগাঁওখন চাই লওঁ মিনাল মই এনেটো কেনা এইবিলাক কথা আমি নথো এই গাইস আমি আহি একদম ওপৰ পালো ওপৰ পাই লাগি এইটো আমাৰ হৃদয়ানন্দ দাস
একদম যিহেতু বহুত ওপৰত চেফটিৰ কাৰণে হাতেদি ধৰিয়ে আছো এই মানুহ যাও কিমান সৰু সৰু দেখা হৈছে চলিহাত দেখিছে না এইকেইটা আমাৰ চলিহাতে ফুটবল খেলি আছে কিমান সৰু সৰু দেখা হৈছে দেখিছে না আৰু এই গোটা একদম নগাঁওখনে দেখা পোৱা হৈছে কিমান জেগা চব দেখা পায় ইয়াতে গাইছ বাবু দাস হালধীয়া কালাৰ নেকি সেইটো মেলো এইখান ঘৰ আমাৰ মামাৰ ধৰা টিঙাত থকাখান আমাৰ ঘৰ আৰু এইখান আমাৰ হৈছে স্কুল গাইছ এতিয়া এটা এনেকুৱা অৱস্থা মানে বিৰাট বতাহ ফেৰিয়া বতাহ মাৰি আছে ওপৰত বহুত বতাহ এই বহুত একদম বহুত দূৰৰ পৰা একদম এই কি কম ইয়াতে আৰু বহুত সময় থকাটো ভাল কথা হোৱা নাই আমি নামি যাই তলত কথা কৈ আছো এক্সপিৰিয়েঞ্চটো কেনেকুৱা লাগিলে ইয়াতে এতিয়া আমি আহি পালো একদম গেটত তালা মাৰা এইটো গেট ধুইছি তালা মাৰা সেই ওপৰেদি পাৰ হ'ব লাগে ভালদি পাৰ হৈছি এইটো গেট ধুইছি